বজাৰ কৰা ভিডিঅ' কেইটা দেখি আপোনালোকে নিশ্চয় গম পাইছিলে যে আমি পিকনিকলৈ গৈ আছোঁ। 28 ডিচেম্বৰ ছানডে আমি গৈ আছিলোঁ সূৰ্য পাহাৰলৈ বুলি। প্ৰায় ৰাতিপুৱা 4টা মানতে গোটেইবিলাক ধুনীয়াকৈ ৰেডি হৈ আমি 4:30 মান বজাত যাত্ৰা আৰম্ভ কৰিলোঁ সূৰ্য পাহাৰলৈ বুলি। যিহেতু সেইদিনা বহুত বেছিয়ে ঠাণ্ডা আছিলে, লগতে বহুত বেছি কুঁৱলী। এয়া আহি গাড়ীখন তেল ডিপত ৰখিলে, গাড়ীত তেল ভৰালে, লগতে মানুহবিলাকো বাথৰুমত গ'ল। প্ৰায় 10টা 10:30 মান বজাত আমি গৈ পালোঁ সূৰ্য পাহাৰ। যাই খোৱা লোৱাৰ ব্যৱস্থা কৰিব ল'লোঁ, কিয়নো যিহেতু আজি বতৰটো ঠাণ্ডা, সোনকালে গধূলি হয় আজিকালি, খোৱা লোৱাটো আগতে কৰিব লাগিব নহয়। তাৰ কাৰণে এয়া ধুনীয়াকৈ আমি পানী কৰাই খোৱা বোৱাৰ ব্যৱস্থা কৰিলোঁ। প্ৰথমতে এয়া ব্ৰেড জেলি চাহ তেনেকৈ দিলোঁ। তাৰপিছতে গোটেইবিলাক মানুহে মন্দিৰ দৰ্শন কৰিবলৈ গ'ল। যিহেতু ইয়াতে সূৰ্য পাহাৰত প্ৰায় 99,999টা শিৱলিংগ আছে বুলি আমি পাই আহিছোঁ মোবাইলত, কিতাপত। তাকে চাবলৈ বুলি সকলোৱে গুচি গ'ল। আৰু ওচৰতে ইয়াতে ধুনীয়াকৈ এখন বজাৰ বহি আছে, যিখন বজাৰৰ পৰা মানুহবিলাকে ধুনীয়াকৈ বজাৰো কৰি আনিছে। তাৰপিছতে ভাত পানী খাই আমি খুব বেছি এনজয় কৰি দিনটো ঘৰলৈ গুচি আহিলোঁ। লং ব্লগ এটাও আহিব চাব দেই আপোনালোকে।